বৰ্তমান ইউটিউবতে হওক বা ফেচবুকতে হওক এখন পিকচাৰ মানে ট্ৰেণ্ডিঙত চলিছে আৰু যিখন মই থাম্বনেইলত লগাই থৈছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আজি মই শিকাম আপোনালোকক যে এই পিকচাৰখনৰ পৰা আপোনালোকে ভিডিঅ' কেনেকৈ বনাব মানে ৰিলছ ভিডিঅ' তো দেৰি কৰিবলৈ আছে ভিডিঅ' আৰম্ভণি কৰ ভিডিঅ' প্ৰথমতে আপোনালোকে নিজৰ গুগলটো অ'পেন কৰিব আৰু গুগলটো অ'পেন কৰাৰ পিছত আপোনালোকৰ ওপৰত আপোনালোকে টাইপিং কৰিব আৰু টাইপিং কৰাৰ পিছত মই যিদৰে কৰিছোঁ আপোনালোকে টাইপিং কৰিব তাৰপিছত দেখা পাব তলত নতুনকৈ অপশ্যন এটা আহিব ক্ৰিয়েট আপোনালোকে ক্ৰিয়েট কৰিব লাগিব আৰু ক্ৰিয়েটটো কৰাৰ পিছত দেখা পাব নতুন এটা পেজ এটা অ'পেন হ'ব আৰু নতুন পেজটোৰ তলত আপোনালোকে আকৌ নতুনকৈ ক্ৰিয়েট কৰিব লাগিব আৰু ক্ৰিয়েট কৰাৰ পিছত দেখা পাব নতুন এটা আপোনাৰ পেজ এটা অ'পেন হ'ব ইয়াত নিউ প্ৰজেক্ট বুলি আহিব নিউ প্ৰজেক্টত আপোনালোকে ক্লিক কৰিব লাগিব আৰু নিউ প্ৰজেক্টটো যেতিয়া আপোনালোকে ক্লিক কৰি দিব দেখা পাব ছাইডত লেফ্ট ছাইডে টেক্সট টু ভিডিঅ' আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব আৰু টেক্সট টু ভিডিঅ'ত যেতিয়া আপোনালোকে ক্লিক কৰিব 2 নম্বৰ অপশ্যনটো আপোনালোকে লৈ ল'ব আৰু তাৰপিছত আপোনালোকে দেখা পাব ছাইডত যিটো এটা আছে মানে কি ফাৰ্ষ্ট আপোনালোকে ইয়াত গৈ পেলাই চাৰ্চ আপোনালোকে হেৰি কৰিব লাগিব আৰু 2 নম্বৰ অপশ্যনটো হৈছে আপোনালোকে মই যিটো কৰি গৈছোঁ আপোনালোকে চেমটো প্ৰচেছবিলাক কৰি থাকিব আৰু মই যিটো আপোনাৰ লিংক এটা অ'পেন কৰিছোঁ আপোনালোকে চেম লিংক এটা অ'পেন কৰিব আৰু তাৰপিছত আপোনালোকে ছাইডত দেখা পাব ইয়াত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে মানে আপলোড কৰিব লাগিব আৰু মাজত যিটো অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ওপৰৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি ল'ব তাৰপিছত আপোনালোকে অকণমান মিলাই ল'ব কেনেকৈ কাৰণ মানে ফটোৰ পৰা যেতিয়া আপোনালোকে ৰিলছ বনাব অকণমান মিলাই পেলাই তাৰপিছত আপোনালোকে আপলোড কৰি দিব লাগিব আৰু আপলোড কৰাৰ পিছত অকণমান ৰখিব লাগিব ইয়াত আপোনাৰ মানে কি প্ৰচেছিং হৈ থাকিব আৰু প্ৰচেছিং হোৱাৰ পিছত অকণমান টাইম লাগে আৰু তাৰপিছত আপোনালোকৰ দেখা পাব যে ধুনীয়াকৈ এটা ৰিলছ আহি গৈছে আৰু ইয়াত আপোনাৰ মানে কাউণ্টিং হৈ থাকিব 1 পৰা 100লৈকে হ'ব লাগিব আৰু ইয়াত অকণমান টাইম লাগে ধৈৰ্যটো ধৰিব লাগিব কাৰণ ধৈৰ্য ফল মিঠা হয় যেতিয়া আৰু ধৈৰ্যটো ধৰক তাৰপিছত দেখা পাব আৰু যেতিয়া আপলোড হ'ব আপলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে মই কৈ থাকিম আৰু নতুন চেনেল হয় পাৰিলে আপোনালোকে অকণ মৰম দিব আৰু ছাপোৰ্ট কৰিব আৰু 97 হৈছে 97ৰ পিছত দেখা পাইছে তল চাইডে আপোনালোকে দেখা 97ৰ পিছত দেখা পাইছে তলফালে আপোনাৰ ওলাই গ'ল লেফ্ট চাইডে আৰু ইয়াত আপোনালোকে এড কৰিব লাগিব এড শ্ল' মমেণ্ট আৰু এড শ্ল' মমেণ্টটো আপোনালোকে যেতিয়া আকৌ আপলোড কৰিব আকৌ ইয়াত আপোনাৰ কাউণ্টিং ষ্টাৰ্ট হৈ যাব আৰু কাউণ্টিংটো ষ্টাৰ্ট হোৱাৰ পিছত যেতিয়া 100 হ'ব 100ৰ পিছত ধুনীয়াকৈ দেখা পাব যে আপোনালোকৰ ভিডিঅ'টো কমপ্লিট হৈ গৈছে আৰু বৰ্তমান কাউণ্টিং হৈ আছে আৰু 10 হৈছে 11 12 কৰি আপোনাৰ 100 কমপ্লিট হ'ব লাগিব আৰু আপোনালোকে তাৰ আগত বেক নকৰিব নহ'লে কাট খাই যাব আৰু প্ৰথমতে আপোনালোকৰ যিকোনো এটা ইমেইলত আপোনালোকে লগ ইন কৰি ল'ব জিমেইলত লগ ইন কৰাৰ পিছত আপোনালোকৰ এইখিনি প্ৰচেছখিনি বাকী কমপ্লিট কৰিব পাৰিব বৰ্তমান দেখা পাই আছে হৈ আছে আৰু বন্ধুসকল আশা থাকিল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব আৰু পাৰিলে বেল আইকনটো অল কৰি দিব যাতে যিখিনি নেক্সট ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইলত গৈ সোমাই সেইবাবে বেল আইকনটো অল কৰি দিব ফাইনেলি বন্ধুসকল আৰু যিটো মই কথা কৈছিলোঁ ভিডিঅ' মানে ফটোৰ পৰা ভিডিঅ' আৰু মোৰ কমপ্লিট হৈ গৈছে 100লৈকে আৰু এই চক অ'পেন হৈ গ'ল আৰু অ'পেন হোৱাৰ পিছত তলত আপোনালোকে প্লে কৰিব পাৰিব প্লে কৰি চাব পাৰিব আৰু ছেভ কেনেকৈ কৰিব আপোনালোকক মই সেয়াও জনাম ছেভটো কৰাৰ ক'ত অপশ্যন থাকে অকণমান আপোনালোকে ওপৰলৈ মানে যাব ওপৰত গৈ পেলাই অকণমান ক্লিক এটা কৰিব আৰু ক্লিকটো কৰাৰ পিছত দেখা পাব যে ছেভ কৰা অপশ্যনটো থাকে আৰু ছেভ কৰা অপশ্যনটো কেনেকুৱা আৰু সেয়া আপোনালোকক দেখুৱাই দিম কাৰণ আপোনালোকে নহ'লে ছেভ কৰা অপশ্যনটো বিচাৰি নাপাব পাৰে অকণমান ওপৰত মানে গুচি যাওক আৰু গৈ পেলাই দেখা পাব যে ইয়াত দেখা পাইছে 3টা অপশ্যন আছে প্ৰথম অপশ্যনটো ক্লিক কৰিব বন্ধুসকল আশা থাকিলে আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগিছিল লাইক যিকোনো লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনেকুৱা লাগিছিল পাৰিলে শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম